হেল্ল' হেল্ল' নমস্কাৰ বন্ধুসকল, কি কৰি আছে? সকলো ভালে কুশলে আছে চাগে। মই আজি ঘৰতে, কি ক'ব, আজি দুদিন ধৰি মোৰ গাড়ী বেয়া হ'ল আৰু এই গাড়ী বনাবলৈ এতিয়া মেকানিক মাতিছোঁ। বেটেৰী গাড়ী মেকাৰ য'ত ত'ত নাপায় যে, বহুত দিগদাৰি বুজিছে ৰাইজ। এতিয়া মাতিছোঁ, মেকাৰ আহিব কেতিয়া ৰৈ আছোঁ। আৰু এটা আহি পাইছেহি আৰু মানে ধৰক এই বনাব এতিয়া। মানে আগলৈও নোযোৱা হ'ল গাড়ীখন, পিছলৈও নোযোৱা হ'ল। এতিয়া কি ক'ব, নতুন গাড়ীয়ে কিন্তু কি প্ৰব্লেম হ'ল ক'ব নোৱাৰোঁ। মানে এওঁতি কোৱা মতে এতিয়া ভিতৰত কিবা ছিগিছে নেকি বুলি বা এনেকুৱা ধৰণৰ দেখুৱাম। আপোনালোকে বেটেৰী ৰিক্সাৰ ভিতৰৰ কিছুমান বস্তু চাগে বহুতে নাই দেখা বা গম নাপায়। আপোনাক দেখুৱাম আজি কেনেকুৱা বস্তুবোৰ দেখিব। মানে একদম মূৰ চুৰ গৰম হৈ গৈছে বুজিছে। মানে কোনফালে চিন্তা কৰিব, মানে বিপদৰ ওপৰত বিপদ। মোৰ মাথাটো গৰম হৈ গৈছে বুজিছে। যেতিয়া এনেই পইচা নাই, সেইকেইদিন এইফালে বানপানী কিবা কিবি বুলি বন্ধ, জুবিনদাৰ বন্ধ বুলি 6 দিন 7 দিন ঘৰত, এইকেইদিন একদম অৱস্থা বেয়া হৈ গৈছে। তাতে আকৌ ইয়াৰ গাড়ী প্ৰব্লেম ওলাইছে। এতিয়া কিমান লাগে কি কথা ক'ব নোৱাৰোঁ দেই ভগৱান। এইয়া চাওক, মই আপোনাক গাড়ীখন দেখুৱাইছোঁ। এইখন গাড়ী আৰু এইয়া ধুনীয়া পৃথিৱী এসোপা। ইয়াৰ ভিতৰত দেখিছেনে চুলি নিচিনা মেকাৰে বনাই আছে। এয়া ৱাইৰিং কৰাইছে, ক'ৰবাত কি কি মানে হেৰি বেয়া হৈ আছে চাইছে, আৰু ইয়াত তলত লগাইছে। আৰু এতিয়া যিজন ভাইটিয়ে বনাই আছে মানে ইলিট বুলি কয়। তেওঁ আচলতে আমাৰ কুমাৰগাঁৱৰ ধুধাঙতে তেওঁলোকৰ মানে ৱৰ্কশ্বপ আছে। তাতে তেওঁলোকে গাড়ী চাড়ীবিলাক বনায়, মানে বেটেৰী গাড়ীবিলাক বনায়। আৰু ই ৰিক্সা যিমান আছে তেওঁলোকে তাত চায়। গতিকে কাৰোবাৰ যদি বেটেৰী গাড়ী কিবা বেয়া হয় বা আপোনালোকে যদি ঘৰতে যদি তেওঁলোকৰ ছাৰ্ভিচ পাব বিচাৰে, তেতিয়াহ'লে এওঁলোকক কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত বাৰু তেওঁলোকৰ মই কণ্টেক্ট ডিটেইলছ দি দিম, আপোনালোকে কথা পাতি ল'ব পাৰিব দেই, সকলোকে কৈছোঁ। আৰু এইটো কোনো পেইড প্ৰমোশ্যন নহয়, খালি মই মানে তেওঁলোকৰ কাম মোটামুটি ভালেই, সেইকাৰণে মই সকলোকে আচলতে এইটো কৈছোঁ আৰু কথাটো। এয়া চাওক, আকৌ এইফালৰ পৰা মানে ইমান চুলি একদম এডাল এডাল চুলি নিচিনা সৰু সৰু ৱাইৰবিলাক। আৰু বেটেৰী গাড়ীবিলাকৰ ইয়াৰ কানেকশ্যন বহুত বেলেগ। এইবোৰ আমি বুজিয়ে নাপাওঁ আচলতে। মই সৰু এটা দুটা বস্তু জানো আৰু, কিন্তু ইমানখিনি মই নাজানো, কি ক'ম আৰু। এতিয়া বনাই আছে দেখিছেনে এইখিনি। আৰু তলত আছে কিছুমান সা সৰঞ্জামবিলাক কিবা কিবি। প্ৰথমতে আমি থ্ৰটেলডাল গ'ল বুলি চাইছিলোঁ, সেইটো নাই হোৱা বা ঠিকে আছে। কাৰণ মোৰ যিটো কণ্ট্ৰলাৰ আছিলে, এই নীলা যিটো বক্সৰ নিচিনা যে দেখিছে, এই নীলাটো সেইটো কণ্ট্ৰলাৰ বুলি কয়। মই ভাবিছিলোঁ কণ্ট্ৰলাৰ কিবা ফল্ট তাত মানে এনেকৈ বিপ দেখাই আছিলে, ৱাৰ্ণিং আহি আছিলে। কিন্তু এই থ্ৰটেলডালৰ কিবা প্ৰব্লেম বুলি দেখাই আছিলে। কিন্তু এতিয়া বাৰু আগলৈ পিছলৈ যোৱাটো বাৰু ঠিক ঠাক হ'লগৈ যেনিবা ভগৱান কৰাত। কিন্তু তথাপি ব্ৰেকছো লগাবলৈ আছে, যদি ব্ৰেক পিনটো ভাগি আছে সেইখিনি বনাবগৈ লাগিব। মানে এতিয়াও খৰচ বহুত আছে, মানে কি ক'ম আৰু। এইবিলাকেই মানে মই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। গতিকে বেছি বেয়া ৰাস্তাবিলাকত ই ৰিক্সাবিলাক বেছিকৈ নচলাব। আচলতে বেছি জোৰ পালে এনেকুৱা হয়, আৰু কেতিয়াবা গৰম হৈ পেলাইও হ'ব পাৰে। মানে বহুত প্ৰব্লেম বুজিছে। যদি মই অনেষ্ট যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে এই টমটম লোৱাতকৈ আপোনালোকে এতিয়া এখন নতুন এপে ওলাইছে, পাৰিলে সেইখন ল'ব। সেইখনৰ বেমাৰ কম আৰু ছাৰ্ভিচ ভাল। বেটেৰী মানে আপোনাৰ মাইলেজটো খুব ভাল, প্ৰায় 150 পৰা 200 কিলোমিটাৰ দিয়ে। আমাৰ এইকেইখনত মানে কি ক'ম, এইকেইখনৰ প্ৰব্লেম বহুত আছে আচলতে ক'ব গ'লে। আপুনি যিমানেই নতুন নিকিনক কিয়, লাগিলে প্ৰব্লেম এটাৰ পিছত এটা ওলাই থাকে। গতিকে সেয়াই আৰু, মানে কি বুলি ক'ম এতিয়া, মানে প্ৰব্লেমৰ ওপৰত প্ৰব্লেম ইয়াত ওলাই থাকে। বহুত মানে টেনশ্যনৰ কাম বুজিছেনে, একদম মানে কি ক'ব আৰু। মানে আগতো মই আৰু এখন মোৰ পুৰণা এখন আছিলে বেটেৰী ৰিক্সা, সেইখন আগত বহুতবাৰ বনাইছোঁ মই। বহুত কিবা কিবি কৰিব লাগে। কেতিয়াবা আপোনাৰ তলৰ এক্সেল যাব, এক্সেল গ'ল বোলে, ইটোহে গ'ল সিটোহে গ'ল, এনেকৈ কৰি আপোনাৰ ঢেৰ কিবা কিবি বেমাৰবিলাক ওলাই থাকে। এতিয়া চাওক, এইখিনি এলেংকি লৈ সিহঁতি খুলি আছে আৰু চাই আছে এই বস্তুখিনি। সেইডাল তলত যি আছে, সেইডাল যেন থ্ৰটেল হয়, এক্সট্ৰা থ্ৰটেল। সেইডাল লগাই পেলাই তেওঁ চেক কৰিছে। আৰু এতিয়া গাড়ী আগলৈ পিছলৈ দি পেলাই চাব লাগিব, গাড়ী কি হৈ আছে কি নাই। আৰু ধন্যবাদ থাকিল আচলতে ইলিট ভাইটি তোমালৈ। তাক যেতিয়াই মই মাতোঁ বাৰু সি নাহাকৈ নাথাকে। সি এটা ফোন কৰাৰ লগে লগে এটা ফোনত সি আহি গৈছে। আৰু এজন আছে দেই, জাকিৰ বুলি কয়, তাৰ লগতো ভাল বাৰু, মোৰ মাতিলে সিও আহে। বাকী এয়াই আৰু, আজি কি ক'ব, মানে গাড়ী বেয়া হৈ পেলাই ঘৰতে আৰু আজি। এতিয়া ওলাই যাম চাগে।
বাকী আমাৰ ভিডিঅ'বিলাক সকলোৱে মৰম দিছে, বহুত বহুত ধন্যবাদ। আৰু মোৰ 400 ফেমিলি হ'ব হৈছে আৰু গতিকে সকলোৱে এবাৰ সহায় সহযোগ কৰিব। সকলোৱে মৰম চেনেহ কৰিলে মোৰ চেনেলটো অতি সোনকালে আমাৰ 1K ছাবস্ক্ৰাইবাৰ অতি সোনকালে হ'ব। গতিকে ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।